Good morning everyone. স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আশা কৰো আপোনালোক সকলো ভালে আছে বহুত দিনৰ বিৰতিৰ মূৰত আজি মই আকৌ পুনৰ ভিডিঅ' বনাইছো আজি স্পেশাল কাৰণ আছে মই মিউজিয়াম অফ দা ফিউচাৰ তালৈ গৈ আছো আপোনালোকক তাৰ পৰা দেখাম এটো সঁচাকৈ এটা চাবলগীয়া বস্তু চাওকচোন মোৰ ৰুমৰ ভিউটো চাওক ভাই কি ধুনীয়া খলিফা ৰুমৰ পৰা আমাৰ 1 কিলোমিটাৰ দূৰত আছে গুডু ৰেডি ওকে চলো ওকে দেখাই আছো আমি তাৰ পৰা আপোনালোকক হেল্ল' গুডু Hello, Mambi. It's here Museum of the Future. I'm your commander with the Pajam. Murlogar Ase Rasiji. He's from Pakistan and he's a very nice guy. He's a dunya guy on place. Land cruiser, right? Yeah. Etia আমি যিবিলাক ইয়াত চাম Museum of the Future যিবিলাক বস্তু ফিউচাৰৰ বস্তু দেখাই আছে আমিতো নেপামগে জায়গা কিন্তু এওঁলোকে এটি পাই যাব এটি বেটিয়েটি পাই যাব এইবিলাক খাতৰনাক বস্তু এটা উৰি আছে এইটো ৰচি চচি একো নাই জাষ্ট হাৱাত ফ্লোটিং কৰি আছে এনেকুৱা লাগিছে যেন এটা ফিউচাৰিষ্টিক জীৱ মিউজিয়ামটো 5টা চেপ্টাৰত তেওঁলোকে ডিভাইড কৰিছে প্ৰত্যেকটো ফ্লোৰত এটা চেপ্টাৰ আছে আমি ষ্টাৰ্ট কৰিম এতিয়া 5th ফ্লোৰৰ পৰা ফাৰ্ষ্ট চেপ্টাৰৰ পৰা আমাৰ প্ৰথম চেপ্টাৰটোৰ নাম হৈছে OSS Hope Welcome to my home Walk into the future not prediction they are challenges তেওঁলোকৰ মতে এইটো তেওঁলোকে যেটো দেখাই আছে এটো ফিউচাৰিষ্টিক হয় এটো কোনো প্ৰেডিকচন নহয় এটোকে ফিল কৰাবৰ কাৰণে একদম ৰকেটৰ ফিল দিব কাৰণে আমাক ৰকেটত উঠাই দিলে এতিয়া স্পেস পাই গৈছো স্পেসৰ পোৱাৰ পিছত কেনেকৈ ৰকেটটো এটা ডকিং কৰিব স্পেস ষ্টেচনত এটা ৰিয়েলিষ্টিক বস্তুটা দেখাৰ না লাগি আছে এটো ডকিং হ'বলৈ গৈ আছে ইয়াত ফিল কৰি আছো যে আমি হসাকে ৰকেটত বহি আছো এতিয়া আমি যেন তাৰ ভিতৰত ডকিং কৰি মেলি স্পেস ষ্টেচনৰ ভিতৰলৈ যাম তাতে এক্সপেৰিমেন্ট কৰিম এই বস্তুটো এটা ৰিয়েলিষ্টিক ফিল দি আছে আৰু ইয়াৰ থিমটো হৈছে স্পেস এক্সপ্লোৰেচন তেওঁলোকে এটো ইমেজিন কৰিব বিচাৰিছে যে আমি টাইম ট্ৰেভেল কৰি 2071 পাই গৈছো আৰু তাৰ ফিউচাৰিষ্টিক বস্তুবিলাক আমাক দেখাবলৈ তেওঁলোকে চেষ্টা কৰিছে এটো ৰিয়েলি এমেজিং Do not touch anything on the table other than this nozzle in front of you আৰু এটো চক এটো হৈছে চন্দ্ৰ ইয়াতে সোলাৰ পেনেল লগাব পেনেল লগাই যি ইলেক্ট্ৰিচিটি জেনাৰেট হ'ব এটো লেজাৰ বিমৰ দ্বাৰা পৃথিৱীলৈ পঠিয়াব আৰু 2071 চনত যিমান পৃথিৱীত ইলেক্ট্ৰিচিটি লাগিব তেওঁলোকে ইয়াৰ পৰাই পূৰণ কৰিব আৰু আপুনি ইয়াতে অনলাইন এপ্লাই কৰিব OSS ৰ কাৰণে অৰবিটেল স্পেস ষ্টেচনৰ কাৰণে নিজৰ জব প্ৰফাইল নিজে যি ভাল দেখে আপুনি তাৰ প্ৰফাইল এটা সিলেক্ট কৰি পিনে আপুনি এপ্লাই কৰিব পাৰিব মই এটা এপ্লাই কৰিছো এপ্লাই হৈ গ'ল এতিয়া মই ইয়াত ডেসক্ৰিপচনটো ওলাব জব প্ৰফাইলটো ওলাব কি হ'ব পাৰে মোৰ ইয়াত মোৰ ওলাইছে মাৰ্চ কলনী এম্বেছাডৰ টু আৰ্থ লিটাৰেলি 2071 চনৰ কাৰণে মই এপ্লাই হৈ গ'ল আৰু এটো চেপ্টাৰৰ হেকত আপোনালোকে দেখিবলৈ পাইছে আমাক ইজেকচন কৰি আকৌ পৃথিৱীলৈ লৈ আহিছে এ দেখিবলৈ পাইছে আপোনালোকে ডুবাই পাম আইল্যান্ড মানে তেওঁলোকে এজুম কৰিছে 2071 চনত তেওঁলোকে ডুবাইৰ পৰাই OSS লৈ মানুহবিলাক পঠাব So you're about to enter the second chapter of your journey which is the Hill Institute আৰু এইবিলাক হৈছে হাইপাৰ লুপ আৰু তেওঁলোকে এজুম কৰিছে যে 2071 ত অনলি 15 মিনিটছত আবু ধাবি টু ডুবাই পাবগে এটা যেটো 1.5 ঘণ্টা সময় লাগে ভৱিষ্যতে যিবিলাক ট্ৰান্সপৰ্টেশন হ'ব ট্যাক্সি হ'ব এইবিলাক উৰি থকা বিলাক আৰু এই ট্যাক্সিবিলাক সব ইয়াতে আপোনাৰ ডকিং কৰিব তাতে ইয়াৰ পৰা যাব আৰু আপোনাৰ এটো হৈছে এসি ফিল্টাৰ এইবিলাক গ্ৰীন বিলাক আৰু বৰ্তমান আমি আছো এটা সেকেন্ড চেপ্টাৰত ইয়াৰ নামটো হৈছে দা হিল ইনষ্টিটিউট এতে ল্যাবৰেটৰী বিলাক খুব ধুনীয়াকৈ সজাই ৰাখিছে Welcome to our DNA library. We have 2,400 species. Okay. To the left you will find animals, right side plant life, to the very back microbes, fungi, bacteria and insects. Okay. As you explore, please don't touch the jars or use your flash. Okay, thank you. আৰু এটো 2071 ৰ এটা ল্যাবৰেটৰী হয় ইয়াত গোটেই বস্তুবিলাক আছে জীৱ-জন্তু পোক-পতংগ এইখিনি ধুনীয়াকৈ বস্তু ৰাখিছে ইয়াত আৰু এটা এক্সপেৰিয়েন্সটো সাংঘাতিক ইউনিক হয় আৰু
আমাৰ ৰিষ্টবেণ্ড কিটালত এটা সৰু QR কোড দিয়া থাকে এই QR কোডটো যেতিয়া আমি স্কেনাৰটোত স্কেন কৰি দিওঁ তেতিয়া ডাঙৰ স্ক্ৰীনখনত উদ্ভিদজোপাৰ কেনেকৈ উৎপন্ন হয় ডাঙৰ দীঘল হয় এটা শেষৰ পৰ্যায়লৈকে ধুনীয়াকৈ দেখায় আৰু এটা ইণ্টাৰেষ্টিং কথাটো হৈছে প্ৰতিবাৰ আপুনি স্কেন কৰিলে প্ৰত্যেকটো বস্তু আপুনি দেখিব যে কেনেকৈ একদম আৰম্ভণিৰ পৰা শেষটো দেখিব তেওঁলোকে এজিউম কৰিছে 2071ত এনেকুৱা তেওঁলোকে নিজে নিজে বনাব পাৰিব আৰু ইয়াতে তেওঁলোকে উদ্ভিদৰ লগতে ফিউচাৰিষ্টিক জীৱবিলাকো প্ৰদৰ্শন কৰিছে তাৰ ভিতৰতে এইটো এটা আৰু এবাৰ আমি গৈ আছো চেপ্টাৰ 3 ইয়াৰ নামটো হৈছে আল-ৱাহা আৰু ইয়াত যেতিয়া আপুনি খোজকাঢ়িব আপুনি একজেক্টলি পানীত খোজকাঢ়ি থকা নিচিনাই ফিল পাব এইটো এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ তাৰমানে আৰু এইটো চেপ্টাৰৰ তেওঁলোকৰ থিম হৈছে যে আপুনি কমপ্লিটলি নিজকে টেকন'লজিৰ পৰা ডিছকানেক্ট কৰিব লাগিব আৰু আপুনি নিজৰ অন্তৰাত্মাৰ লগত কানেক্ট কৰি নিজে কেনেকৈ আত্মসন্তুষ্টি পাব পাৰি নিজে কেনেকৈ নিজকে সুখী কৰি ৰাখিব পাৰি নিজে ৰিলেক্সেশ্যন ল'ব পাৰি এই বস্তুৰ লগত কানেক্ট কৰাব তেওঁলোকে বিচাৰি আছে Look at the cloud in front of you. If you say, like this, you're powering the cloud to move. আৰু এইটো এটা স্মেল থেৰাপি আছিলে মই এইটো কৰিলোঁ চবেই বেলেগ বেলেগকৈ স্মেলবিলাক পাইছে কিন্তু আৰু ইয়াতে মই এতিয়া অলপ মেডিটেশ্যন কৰিছোঁ ধুনীয়াকৈ চকুটোক অলপ মই অকণমান শুই দিওঁ এটা পাৱাৰ নেপ লৈ লওঁ আল্টিমেট ৰিলেক্স ফিল কৰিছোঁ এইখিনি চাই পিনে ধুনীয়াকৈ অকণমান এটা পাৱাৰ নেপ লৈ লওঁ তাৰপিছত আমি চেপ্টাৰ 2ত যাম ফৰ দ্য ফিউচাৰ এইটো মোৰ ফিউচাৰটো এইটো আৰু এতিয়া আমি যাম লেভেল 2লৈ লেভেল 2ৰ নামটো হৈছে টুমৰো টুডে বেচিকেলি তেওঁলোকে এই চেপ্টাৰটো দেখাব বিচাৰিছে যে ফিউচাৰিষ্টিক গাড়ী ফিউচাৰিষ্টিক বাইচাইকেল ফিউচাৰিষ্টিক তেওঁলোকৰ ট্ৰান্সপৰ্টেশ্যন ফিউচাৰিষ্টিক জেট ইঞ্জিন শ্বুট আৰু চাইবাৰ ডগ আৰু ফিউচাৰিষ্টিক ড্ৰোন এইবিলাক তেওঁলোকে ইয়াত প্ৰেজেণ্ট কৰিছে এইবিলাক ভৱিষ্যতে এনেকুৱা ধৰণৰ হ'ব বুলি তেওঁলোকে এজিউম কৰিছে আৰু মেইন এট্ৰেকশ্যনটো আহি এতিয়া পাই গ'লোঁ ফিউচাৰ অফ দ্য মিউজিয়াম সেইটো চাবলৈ বহুত দিনৰ হেঁপাহ আছিল ফাইনেলি আজি হেঁপাহটো মোৰ পূৰণ হৈ গ'ল Hey, good afternoon. Hello human. Salam alaikum. Welcome to the Museum of the Future. আৰু এইটো হৈছে লাষ্ট চেপ্টাৰ ইয়াৰ নামটো হৈছে ফিউচাৰ হিৰোজ ইয়াত সৰু ল'ৰা ছোৱালীৰ গোটেই খেলা ধূলা ব্যৱস্থাবিলাক আছে 10 বছৰ ওপৰৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ধুনীয়া ব্যৱস্থা আছে খেলা ধূলা বহুত বস্তু আছে 10 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে অকণমান কম আছে খেলা ধূলা বস্তু বাট ষ্টিল বেটি হেতি তাত খেলি ধুনীয়াকৈ হেপী হৈ আহিছে ইয়াত ভাল ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে খেলিব পাৰি